পোনপ্ৰথমে নমস্কাৰ সকলোলৈকে। আজি মই আপোনালোকৰ মাজত শ্বেয়াৰ কৰিব লৈছোঁ মই প্ৰথমবাৰৰ বাবে ট্ৰাই কৰা চিকেন ম'ম' ৰেচিপি, লগতে এখন ধুনীয়া চাটনি আৰু চিকেন চুপ। আৰু আপোনালোকক দেখাইছোঁ স্ক্ৰীনত কি লৈছোঁ মই বিলাহী চাটনিৰ বাবে বাৰু, আৰু মই ম'মৰ কাৰণে বিশেষকৈ পিঁয়াজ আৰু গাজৰে লৈছোঁ, আৰু লগতে চিকেনখিনি মই মিক্সিত ধুনীয়াকৈ গুড়ি কৰি লৈছোঁ। আপোনালোকে কুটিও দিব পাৰে। কেৰাহী এটাত অকণমান তেল দি মই গাজৰ, পিঁয়াজ আৰু চিকেনখিনি ভালদৰে ভাজিছোঁ, আৰু এয়া বেলি থোৱা ৰুটিখনত এনেকৈ সোমাই দি এটা শ্বেপ দিছোঁ এনেকৈ, আৰু এটা এটাকৈ মই গোটেইখিনি ৰেডি কৰিলোঁ। আৰু লগতে আমাৰ ঘৰত যিহেতু সহজতে বনাব গ'লে ষ্টেমাৰ নাথাকে, সেয়েহে এনেকুৱা টাইপ এটা খৰাহী লাগিব, আৰু খৰাহীটো ধুনীয়াকৈ চাৰিওফালে তেল ঘঁহি ল'ব লাগিব যিহেতু লাগি নধৰে। আৰু এনেকৈ মই চচপেন এটাত পানী দিলোঁ, দি ওপৰত দি ঢাকনিখন লগাই দিছোঁ। আৰু আপোনালোকে প্ৰেছাৰ কুকাৰৰ ওপৰতো দিব পাৰে। আৰু চাটনিৰ কাৰণে মই বিলাহী, ৰঙা জলকীয়া আৰু নহৰু অকণ বইল কৰিব দিছোঁ, আৰু ঠাণ্ডা হোৱাৰ পিছত মিক্সিত নিমখ অকণমান দি পেষ্ট কৰি আনিম। আৰু চুপৰ কাৰণে মই প্ৰথমতে চিকেনখিনি বইল কৰি কাটি থোৱা গাজৰ আৰু পিঁয়াজখিনি দি নিমখ অকণমান দি আপোনালোকে বেলেগ মছলা ইউজ কৰিব পাৰে। মই তেনেকৈ ৰাখি অকণমান বইল কৰি ৰেডি কৰি দিলোঁ। আনফালে কিনকিনীয়া বৰষুণ, আৰু আনফালে গৰম গৰম ম'মৰ লগতে চিকেন চুপ আৰু চাটনি ৰেডি। আৰু খাবলৈ সঁচাই বহুত বেছিয়ে ধুনীয়া হৈছিল প্ৰথমবাৰ বনোৱা হিচাপত। আৰু যদি আপোনালোকৰো ভাল লাগিল তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব সকলো কৰি দিব। বাই বাই।